আমি আছোঁ বৰ্তমান সৰভোগৰ মইনবড়ি সত্ৰত। আপোনালোকেও এইখন সত্ৰলৈ আহিব পাৰিব। বৰপেটা ৰোডৰ পৰা বেছি দূৰ নহয়। এইখন হৈছে সৰভোগলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বাওঁহাতে হয়, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হয়। আহক আমি ভিতৰলৈ যাওঁ, ইয়াত পৰিৱেশটো আপোনালোকে কেনেকুৱা পায় নিশ্চয়কৈ জানিব। আমি এতিয়া এই সত্ৰখনৰ চৌহদৰ ভিতৰলৈ আহিছোঁ। চাওকচোন, চাৰিওপিনে ইমান ধুনীয়াকৈ গছবোৰ ৰুই থোৱা আছে, ইমান ধুনীয়া সেউজীয়া গছেৰে ভৰা। প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া, চালে আপোনালোকে বহুত ভাল পাব। ইয়াৰ আশে পাশে নতুন নতুন গছবোৰো ৰোৱা হৈছে। চাওকচোন, এই সন্মুখত, আগত, পিছত এই সকলোবোৰ সৰু সৰু নতুনকৈ গছপুলি ৰোৱা হৈছে। সত্ৰৰ বাউণ্ডাৰীৰ ভিতৰত এয়া চাওক, এই গছবোৰ নতুনকৈ ৰোৱা হৈছে। সেয়া চাওক, দৰ্শনাৰ্থীসকলে আহিছে, কেইজনমান দৰ্শনাৰ্থী আহিছে, ইয়াতে চাবলৈ আহিছে। বলকচোন আমি ইয়াৰ মূল প্ৰৱেশদ্বাৰলৈ যাওঁ। এইটো হৈছে মূল কীৰ্তন ঘৰ। নিৰ্মীয়মান অৱস্থাত আছে যদিও প্ৰায় সম্পূৰ্ণ কাম হৈ উঠিছে। আপোনালোকে আহিলে, যদি পিছত আহে, ইয়াৰ পিছতো যদি আহে, আপুনি ইয়াৰ পৰিৱেশটো আৰু বেছি ধুনীয়া দেখা পাব। চাওকচোন, ইয়াৰ চৌহদৰ পৰিৱেশ কিমান ভাল, চাফ চিকুণ, চাৰিওপিনে একেবাৰে ধুনীয়াকৈ সাৰি পুচি থোৱা হৈছে। এইটো মূল কীৰ্তন ঘৰ। ভকতসকলে এইটোৱে আহিছে। চাওক, চাৰিওপিনে সেউজীয়া গছ। চাওকচোন, ইমান ধুনীয়াকৈ সজোৱা হৈছে। আমি আপোনাক 360 ডিগ্ৰী ভিজনত আপোনাক দেখুৱাই আছোঁ। চাওকচোন, চাৰিওপিনে চৌহদটো ইমান ডাঙৰ, গছে গছ আছে, মানে বহুত চাফ চিকুণতা এইখন। চাওকচোন, বৰ্তমান মইনবড়ি সত্ৰৰ কাষতে মাননীয় দশৰথ অধিকাৰীৰ ঘৰত আছোঁ আৰু এই সত্ৰখনৰ বিষয়ে তেওঁ দুআষাৰ আপোনালোকক আগবঢ়াব। আহকচোন, তেওঁ কি কয় শুনি লওক। কৃষ্ণ। আমাৰ মইনবড়ি সত্ৰখন শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতাই আজিৰ পৰা 550 বছৰ আগেয়ে বৰপেটা জিলাৰ হাৰিৰা চুকীয় হালধিয়াত স্থাপন কৰিছিল। হালধিয়াৰ পৰা 1897 চনত সত্ৰখন প্ৰবল ভূমিকম্পৰ ফলত স্থানান্তৰ কৰি আমাৰ হালধিয়াৰ কাষতে 3 কিলোমিটাৰ পূব উত্তৰে মইনবড়িত স্থাপন কৰে আমাৰ পূৰ্বপুৰুষসকলে। তেতিয়াৰে পৰা সত্ৰখন মইনবড়িত আছিলে। দৈবী বিপাক, বিভিন্ন ঘাট প্ৰতিঘাট আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত মইনবড়িত সত্ৰখন থকাৰ কোনো পৰিৱেশ নাথাকিল। অসম আন্দোলনৰ পিছত তাত থকা যিখিনি অসমীয়া হিন্দু মানুহ 20-25 ঘৰ পৰিয়াল, আমি স্থানান্তৰিত হৈ পৰিয়ালখিনিয়ে আমাক একমাত্ৰ আমাৰ দেউতা, আজিৰ মইনবড়ি সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীৰ পৰিয়ালটোক এৰি সকলোখিনি গুচি আহিল প্ৰাণৰ তাৰণাত অসম আন্দোলনৰ সময়ত। আমি অকলশৰে, আমাৰ দেউতাই আমাক সৰুৰে পৰা তাত লালন পালন কৰি সত্ৰখন চোৱা চিতা কৰি থাকিলে। 1979 চনৰ পৰা একেৰাহে থাকি 2005 চনত ব্ৰহ্মপুত্ৰ আৰু বেকীৰ সন্মিলিত গৰাখহনীয়াত সত্ৰখন যোৱাত সত্ৰখনৰ মাটি সম্পত্তি, আমাৰ স্থাৱৰ যি সকলো সম্পত্তি যোৱাত উপায়হীন হৈ সত্ৰখন লৈ আমি চৰকাৰে আবণ্টন দিয়া 2005 চনত এইখিনি ঠাইত বৰনগৰৰ চন্তাবাৰী গাঁৱত তেতিয়াৰ উপায়ুক্ত অজয় শংকৰ তেওহাৰীদেৱে তাৎক্ষণিকভাৱে 7 দিনৰ ভিতৰত আগতীয়াকৈ আবণ্টনৰ ব্যৱস্থা কৰি গৰাখহনীয়াগ্ৰস্ত সত্ৰখন সংস্থাপনৰ ব্যৱস্থা কৰে আৰু 2005 চনৰ 28 অক্টোবৰত
আমি সত্ৰখন তাৰ পৰা স্থানান্তৰ কৰি আই বান্ধৱ ভকতসকলক লগত লৈ বাপ বান্ধৱসকলক লৈ নাম কীৰ্তন আৰু উৰুলি ধ্বনিৰে ইয়াত আমি স্থাপন কৰোঁ 2005 চনৰ 28 অক্টোবৰত। তেতিয়াৰে পৰা সত্ৰখন ইয়াত স্থাপিত হৈ আছে আৰু আজিৰ পৰ্যায়লৈ আহি সত্ৰখন ইয়াত চলি আছে। সত্ৰখনত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি, আৱিৰ্ভাৱ তিথি, নাৰায়ণ দাস ঠাকুৰৰ তাৰ জন্ম উৎসৱ মহাপাল নামেৰে এদিনীয়া কাৰ্যসূচীৰে প্ৰতি বছৰে পালন কৰি থকা হৈছে। যোৱাবেলিও পালন কৰিছোঁ। যদি কৰোণা মহামাৰীয়ে কোনো বাধাৰ সৃষ্টি নকৰে, এইবেলিও আমি অহা মাঘ মাহত তেখেতৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি মহাপাল নামৰ আয়োজন কৰিম বুলি আমি পৰিচালনা সমিতিৰ পৰা সিদ্ধান্ত কৰি থৈছোঁ, সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা। গতিকে সত্ৰখন এতিয়া চন্তাবাৰীতে নিৰ্মীয়মান অৱস্থাত আছে। ইয়াত কৰিব লগা বহুত কাম আছে। সত্ৰখনত চৰকাৰৰ পৰা 2007 চনত 9,10,000 টকা পাইছিলোঁ। বৰপেটা জিলা পৰিষদৰ পৰা আপোনাৰ 2010 চনত মাত্ৰ 5 লাখ টকাৰ মাটি পটাৰ কাৰণে পোৱা গৈছিলে। বাকী সত্ৰখনৰ নামত অনুদান এতিয়ালৈকে পোৱা হোৱা নাই। সত্ৰ পৰিচালনা সমিতি, স্থানীয় ৰাইজৰ সহযোগত, ভকত হিচ আদিৰ সহযোগত আমি সত্ৰখনৰ নিৰ্মাণ কাম লাহে লাহে কৰি আছোঁ। আশা ৰাখিছোঁ আমাৰ অসম চৰকাৰে সত্ৰ সংস্কৃতি ৰক্ষাৰ কাৰণে যি পদক্ষেপ লৈছে, এই পদক্ষেপৰ জৰিয়তে মইনবড়ি সত্ৰখনক বৰনগৰৰ এক ঐতিহাসিক সম্পদ হিচাপে গঢ়ি তুলি আটকধুনীয়াকৈ সত্ৰখন নিৰ্মাণ কৰি দৌলমঠ, তোৰণ, বাউণ্ডাৰী ৱাল আদিকে কৰি অতিথিশালা, ভকত চৰা আদিকে কৰি যিখিনি অভাৱ সত্ৰখনে সন্মুখীন হ'ব লগা হৈছে, পানী যোগানৰে আদি কৰি লেট্ৰিন, বাথৰুম, আপোনাৰ যাত্ৰীসকলৰ কাৰণে যি সুবিধা থকা খোৱাৰ, সেই ব্যৱস্থা কৰি দিবলৈ আমি আপোনালোকৰ এই ইউটিউব চেনেলৰ জৰিয়তে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। মই ইয়াতে আৰু সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে আপোনালোকক আজি এই ইউটিউব চেনেলে সত্ৰখনৰ পৰিচয় আৰু পূৰ্বাভাস কিছু লোৱাৰ কাৰণে অহাৰ কাৰণে আপোনালোককো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধিকাৰী দেৱে এই সত্ৰখনৰ বিষয়ে দুআষাৰ আপোনালোকক আগবঢ়ালে আশা কৰোঁ আপোনালোকে এটা লাইক কৰি দিব। গতিকে এই সত্ৰখনো যাতে যে আমাৰ সমগ্ৰ বিশ্বত, অসম নহয় কেৱল সমগ্ৰ বিশ্বত আগুৱাই যাওক। ধন্যবাদ।